হয় আমি বিগত সৰ্বানন্দ সোণোৱাল চৰকাৰ ডাঙৰীয়াৰ যেতিয়াৰ পৰা চৰকাৰ নেতৃত্বত আহিছিল তেতিয়াৰ পৰা আমি সূত্ৰধৰ জনগোষ্ঠীয়ে বা সূত্ৰধৰ বিভিন্ন আমাৰ সামাজিক সংগঠনে আমি সৰ্বানন্দ সোণোৱালৰ শেষৰ কাৰ্যকালত আমি তেখেতক আমাৰ দীৰ্ঘদিনীয়া দাবীসমূহ আমি উত্থাপন কৰিছিলোঁ। পিছত আশাৰ বতৰা লৈ আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সন্মানীয় তেখেতৰ চৰকাৰৰ নেতৃত্বত চৰকাৰ গঠন হ'ল। আমি কেইবাবাৰো আমি বিভিন্ন অনানুষ্ঠানিকভাৱে আমি আমাৰ দাবীসমূহ আমি উত্থাপন কৰি আহিছিলোঁ। তেখেতক কথা দিছিল আমাৰ লগত আমি বিচাৰিছিলোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ লগত বৈঠক অনুষ্ঠিত কৰক আনুষ্ঠানিকভাৱে আমি সূত্ৰধৰ জনগোষ্ঠীৰ হৈ আমি প্ৰতিনিধি কৰিম। কিন্তু তেখেতে কি কৰিলে তেখেতৰ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক তেওঁ দায়িত্ব দিলে। কিন্তু পীযুষ হাজৰিকা ডাঙৰীয়াই বহু পলম কৰিলে। পিছত আমি বিভিন্ন চৰ্চৰ পৰা আমি যোগাযোগ কৰাৰ পিছত যোৱা 10 এপ্ৰিল তাৰিখে 2023 আমাক মাতিছিলে। তেখেতে আমাক তাৰমানে চিঠি আকাৰে আমাক মাতিছিলে দিছপুৰত। কিন্তু তেখেতে কি কৰিলে তাৰপিছত আৰু সেই মিটিংখন কেঞ্চেল কৰি 11 এপ্ৰিল তাৰিখে তেখেত আৰু মিটিংখন আমাক মানে টাইমটো দিলে। কিন্তু দুখৰ বিষয় যে নেক্সট দিনাখন আমাৰ কি কৰিলে মিটিংখন কেঞ্চেল কৰি দিলে। তো তেতিয়াৰ পৰা আমি গম পালোঁ যে আচলতে এনেকৈ এখন চৰকাৰৰ আমি বাস কৰি আছোঁ, ৰাজ্যত বাস কৰি আছোঁ য'ত মুখ্যমন্ত্ৰীৰ কথা আমাৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাই নুশুনে। গতিকে এইটো এটা আমাৰ দুখৰ বিষয়। গতিকে সেইকাৰণে আমাৰ যিবিলাক সমস্যা আমি গম পাইছোঁ যে আমি গণতান্ত্ৰিকভাৱে যদি আমি আগুৱাই যাওঁ আমি হয়তো আমাৰ দাবীখিনি আমি চৰকাৰৰ ওচৰত নিব পাৰিম। খালি আজি এই অনুষ্ঠানটোৱেই নহয়, আমি জিলাই এই অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। আৰু বিশেষকৈ BTCত বহুত সমস্যা আছে। আজি BTC আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতে কয় যে সমন্বয় আমি জাতি জনগোষ্ঠীৰ মাজত আমি সমন্বয় স্থাপন কৰিছোঁ। কিন্তু আমি ক'ব বিচাৰিছোঁ যে যদি সমন্বয় স্থাপন কৰিছে আমাক আজিলৈকে সূত্ৰধৰসকলৰ লগত কিয় আজিলৈকে কোনো এজন আনুষ্ঠানিক বৈঠক তেখেতে কৰা নাই? যদি সমন্বয় কৰিব বিচাৰিছে তেতিয়াহ'লে তেখেতসকলে আমাৰ জনগোষ্ঠীটোৰ উন্নয়নৰ হকে আমাৰ সমন্বয় স্থাপন কৰক। গতিকে আমি এই অনুষ্ঠানৰ আজি ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ BTC চৰকাৰ, অসম চৰকাৰ আমাৰ সূত্ৰধৰ জনগোষ্ঠীৰ যিটো আমাৰ প্ৰধান দাবী উন্নয়ন পৰিষদ, সুকীয়া উন্নয়ন পৰিষদ আমাক শীঘ্ৰেই যদি গঠন নকৰে তেনেহ'লে অনাগত দিনত আমাৰ যিটো লোকসভা ইলেকশ্যন আহি আছে সেই ইলেকশ্যনৰ সময় আগতে যদি গঠন নকৰে তেনেহ'লে আমি উচিত প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। গতিকে আমি সাৱধান কৰি দিছোঁ যে আমি অনাগত দিনত ইয়াতকৈ আৰু জংগী আন্দোলন কৰাৰ কাৰণে আমি আগবাঢ়ি যাম যদিহে আমাৰ সমস্যাসমূহ সমাধান নকৰে। তো এইখিনি আমাৰে এটা শুভাকাংক্ষী সংগঠনৰ সভাত আহি তেখেতে ঘোষণা কৰিছিলে, কিবা এটা ফাণ্ড ঘোষণা কৰিছিলে। কিন্তু আচলতে কেৱল ঘোষণা কৰিলে নহ'ব। আমাৰ আজিলৈকে পৰিৱেশ তেখেতে কোনো পৰিৱেশ ৰচনা কৰাই নাই। আমাৰ সূত্ৰধৰ জনগোষ্ঠীৰ ক্ষেত্ৰত কি পৰিকল্পনা লৈছে কেৱল ঘোষণা কৰিলে নহ'ব। আৰু এইখন চৰকাৰৰ কেৱল ঘোষণাই আমি দেখিবলৈ পাইছোঁ। গতিকে আপুনি কোৱাৰ দৰে যিটো ঘোষণা কৰিছে সেইটো আমি সন্তুষ্ট নহওঁ। আমাৰ লগত আজিলৈকে আমাৰ পেৰেণ্টছ সংগঠন আছে, সূত্ৰধৰ সন্মিলনী আছে, যুৱ ছাত্ৰ সন্থা আছে। আমাৰ লগত আজিলৈকে কোনো ধৰণৰ বৈঠক বহাৰ কাৰণে কোনো ধৰণৰ পৰিৱেশ ৰচনা কৰা নাই। গতিকে আমাৰ এই যিটো ঘোষণা কৰিছে সেইটো আমি সময়ত পৰিণত হ'বনে নহ'ব সেইটো আমাৰ সন্দেহ আছে। গতিকে পুনৰবাৰ কৈছোঁ কেৱল ঘোষণাই নহয়, ঘোষণা কৰক লগতে কাৰ্যত পৰিণত কৰক। सानाय सुनाय बेरामनि जेंनायाव गोग्लैना थानायफोरनि थाखाय गोजोनथाव खौरां। गावनि देहानि सानाय सुनायखौ लानानै दुखुआव थानो गोनां गैला। जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौनि गोनांथि गैया। नंगौ, चिरां जिल्लानि बेंटल गेट चापागुरियाव थानाय SI निउर'थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे सेन्टाराव सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि रोखोमनि बेरामखौ फाहामथाय होनाय जायो। बे SI निउर'थेरापि सेन्टाराव बेरामिया थानानै फाहामथाय लानो हानायनिबो सुबिदा दङ। नोंथाङा SI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे जानबुं नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।